এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু বিহু বুলি মই ভাবিলোঁ আজি এটা ব্লগ বনাওঁ আৰু বিহুৰ কাৰণে কি প্ৰিপাৰেশ্যন কৰোঁ, কি বনাওঁ, সকলোখিনি আপোনালোকক দেখুৱাই যাম। নাৰিকল কাটা হৈ গ'ল। এয়া নাৰিকলখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু কাৰণ এইখিনি মিক্সিত দিম মই ইয়াতে এতিয়া, কাৰণ ইয়াতে আমাৰ নাৰিকল ৰুকা ৰুকনিখন নাই, গতিকে ইয়াতে মিক্সিত দিম। আৰু মিক্সিত দিলে সোনকালেও হয়, আপোনালোকেও দি চাব পাৰে। বিহুৰ যোগাৰ এয়া নাৰিকল ৰুকি থৈ দিছিলোঁ। ইয়াৰে আধা বনাম নাৰিকলৰ লাড়ু আৰু আধা বনাম আটাৰে নাৰিকলৰ পিঠা। যিহেতু ইয়াতে বৰা চাউল বিচাৰিছিলোঁ, বৰা চাউল নাপালোঁ, গতিকে উপায় নাই আৰু। এয়া নাৰিকলৰ লাড্ডু ৰেডি হৈ গ'ল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰ দুয়োৰে ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। হেপী বিহু। এতিয়া আমি গৈ আছোঁ, ফটোশ্বুট কৰোঁ কেইটামান। বহুত ৰ'দ ইয়াতে। এয়া আমাৰ ইয়াৰে পৰিৱেশ। চাওক কিমান ৰ'দ। এয়া চেন্নাইৰ ৱেডাৰ। এয়া মই মুগাৰ কাপোৰ পিন্ধিছোঁ, কেনেকুৱা লাগিছে সকলোৱে জনাব দেই কমেণ্টত।